Hi guys, welcome to my AM boss. সকলো স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভণি কৰোঁ। আজিৰ ভিডিঅ'টো মানে আমি এটা বেলেগ জেগাত যাই আছোঁ, মানে আপোনালোকক সেউজীয়া পথাৰৰ যিটো দৃশ্য আছে, তাৰমানে কঠীয়া ৰোৱা যিটো দৃশ্য আছে সেইটো দেখাবলৈ আপোনালোকক অকণমান চেষ্টা কৰিম। তো সেইটো দেখাবৰ কাৰণে যাই আছোঁ আৰু আপোনালোক সকলো ভালে আছে কুশলে আছে বুলি আশা কৰিছোঁ আৰু ভিডিঅ'টো আৰম্ভণি কৰিবলৈ গৈ আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন পথাৰ দেখিছেনে, আধা হৈ গৈছে আধা নাই, মানে এই সেউজীয়াখিনি খেতি নকৰে, যিখিনি পানী অলপমান আছে তাতে খেতি কৰিব। আৰু এই হৈছে এইবাৰ বানপানীৰ ফলাফল, যিহেতু বানপানীত কঠীয়া মৰি গৈছে ন, কঠীয়া হয়নে নহয়, বানপানী কঠীয়া মৰি বানপানী ফলাফল দিছে। এইবাৰ চৰকাৰে চাউল দিছে, ইয়া হৈছে নহ'লে কি হালাহে। তো এইবিলাক এতিয়া অলপ অলপ পানী আছে আৰু সেই যিটো হাল বাইছে ন তাৰ চিন হৈ আছে, আপোনালোকে দেখিবলৈ পাইছে কিজানি। আৰু এইবাৰ প্ৰায় 100%ৰ ভিতৰত নাবিলোঁ 20% মাটি আনাই ৰ'ব, যিখন দেখিবলৈ পাইছে এইখনত হাল বৈছে খেতি কৰিব, এইখনত নাই। কাৰণটো হ'ল বানপানী আৰু বহুত ৰাতি হৈছে কাৰণে কেমেৰাটো ইমান ভাল দিব পৰা নাই। হ'লেও এইবাৰ দেখাইছোঁ সেইবিলাক বেছি না, যিখিনি হাল বৈছে তাতকৈ কম কিজানি মাটি ৰৈয়ে আছে, বুজিছে। আপোনালোকৰ ঘৰৰ কাষতো যদি কিবা এনেকুৱা মাটি আছে কমেণ্ট কৰি জনাব। তাৰপিছত আমি এতিয়া সেইফালে যাম, দিল্লী আমাৰ বাইদেউবিলাকে শুই আছে, থাকা অলপ চাই আহোঁ। দেখো হাই, এনেকৈ কওঁ হাই, ভাল খবৰ নে? ক'ত ক'ত তই খবৰ ভালনে? ক'ত দে খবৰ ভালনে গাইজ? ভালনে খবৰ ভাল নকওঁ এই চিন্তা নাই, বানপানী সিহঁতে মানুহ থাকিব জেগা নাই। আজি দেখছে না গাইছ, মাছো থাকিব জেগা নাই, পিঠি উলিয়াই উলিয়াই ঘূৰি আছে। এনেকুৱা হ'লে কেনেকৈ হ'ব? চব মৰিব মাছ মহা। মৰাৰ আগতে যদি কোনোবা ভাল মানুহ আছে ইঞ্চুৰেঞ্চটো কৰি দিবি আনতে, কমচে কম গাৰ্জেনবিলাকে কিবা অলপ পাব। এই কালি ভিডিঅ'টো আধৰুৱা হ'ল আৰু আজি উঠি গৈ আছোঁ, কাৰণ আপোনালোকক দেখিবলৈ এটা বস্তু কৈছিলোঁ যে সেউজীয়া পথাৰৰ পৰিৱেশটো দেখুৱাম, সেইবাবে আহি উপস্থিত হৈছোঁ এখন সেউজীয়া পথাৰৰ কাষত। আৰু মোৰ পিছফালে পথাৰখন আছে, আৰু এনেদৰে খেতি কৰি আছে। ইয়াত অতি সহজভাৱে কৰা হৈছিল আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে কি ধুনীয়া এটা পৰিৱেশ সেউজীয়া হৈ আছে। আৰু চাৰিওফালৰ পৰিৱেশটো দেখাবলৈ বিচাৰিছোঁ। আপোনালোকে যি দেখা পাইছে এই তাতো কেইজন মানে ৰুই আছে, আপোনালোকে দেখাবলৈ চেষ্টা কৰিছে। ইয়াত দেখিবলৈ পাইছে কিজানি 3জন মানে 4জন মানে ৰুই আছে। ইয়াৰ মই থকাৰ পৰা বহুত দূৰত, সেইকাৰণে অলপ জুম কৰি দেখাব লগা হৈছে। আৰু ইয়াত যেনেকৈ ট্ৰেক্টৰ হৈছে, ট্ৰেক্টৰ হাল মাৰি আছে। তো আমি এনেই অলপ পথাৰৰ ফালে ওলাই আহিছিলোঁ। তো অলপ ধুনীয়া পৰিৱেশ হয়। এই পৰিৱেশটো চাবলৈ মানুহ বহুত দূৰৰ পৰা বহুত এঠাইৰ পৰা আন এঠাইলৈ যাব লগা হয়। কিন্তু আমাৰ ঘৰৰ ওচৰত থাকি আমি এইবিলাক পৰিৱেশক মানে ইমান এটা ভাল বুলি নাভাবোঁ, কাৰণ সেইটোৱে আমাৰ ভুল। আৰু ভাল বুলি ভাবিলে দেখিলে ইমান ওচৰত কি ধুনীয়া পৰিৱেশ দেখা পোৱা যায়। ৰৈ আছে এইফালে ট্ৰেক্টৰ হাল বৈ আছে, এইখন ট্ৰেক্টৰে হাল বৈ আছে। তাতে কি ধুনীয়া এটা পৰিৱেশ, কিমান মানুহ কিমান দূৰলৈকে এই পৰিৱেশটো চাবলৈ যায়। এইবিলাকত ৰোৱা বা মই যদি পাৰোঁ গোটাই ৰোৱা আৰু অকল সেউজীয়া পৰিৱেশটো আপোনালোক দেখাবলৈ চেষ্টা কৰিম। তো গাইজ ভিডিঅ'টো বনাইতো শেষ হোৱা নাই, তাৰ কাৰণে আহিছোঁ। আৰু এইবিলাক হেৰি আছে, ইয়াত মানে কি বুলি কয় কঠীয়া ৰুইছে, কি বঢ়িয়া পৰিৱেশ এটা দেখা হৈছে। এতিয়া অলপমান দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া বহুত দূৰ আৰু নাই, 2-3 দিনৰ ভিতৰত পূৰা আমাৰ সম্পূৰ্ণ হৈ যাব। আৰু আমাৰ ৰাস্তাৰ মানে চাইডো পথাৰ আছে, ইফালেও পথাৰ আছে, মই ৰাস্তাৰ মাজতে খোজকাঢ়ি যাই আছোঁ। তো সেইকাৰণে অলপ ভাল লাগিছে কিবা এটা, সন্ধিয়াৰ সময়ত আকাশখন যাব পৰা এটা পৰিৱেশ হৈছে।
ঠাণ্ডা বতৰ ৰ'দো নাই ৰ'দো গৈছে আৰু এইদিন ব্লগ নিদাৰ কাৰণটো হৈছে ৰ'দ আপোনালোকে চাগে যিটো ৰ'দত আপোনালোকে যেনে বাহিৰত ওলোৱা নাই মই তথাপিতো ওলাব চেষ্টা কৰিলোঁ 2-3 দিন মান নোৱাৰিলোঁ যিটো ৰ'দ তাৰমানে নোৱাৰি আৰু সেইকাৰণে কলেজ বন্ধ দিছিল এসপ্তাহ আৰু এতিয়া কলেজৰ বন্ধ শেষ হ'বৰ হ'ল কালিৰ পৰা সোমবাৰৰ পৰা কলেজৰ বন্ধ শেষ তো তাৰ আগতে ভাবিলোঁ এটা ভিডিঅ' দি দিওঁ আজি এইটো ভিডিঅ' দিলোঁ খেতি পথাৰৰ উদ্দেশ্য লৈ তো আন এটা ভিডিঅ'ত আকৌ লগ পাম এতিয়ালৈ বাই বাই দিলোঁ লগতে এই চেনেলটোত যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা যদি ভিডিঅ'টোত ভুল হৈছে কমেণ্টেৰে জনাব চাই যদি ভাল লাগে লাইক কৰিব আৰু কি ক'ম আৰু এনেকুৱাই জীৱন আৰু এনেকৈ চলি যাব লাগিব আপোনালোকক মৰম দি যাওক ময়ো আপোনালোকক ভিডিঅ' দি